মই আইমণি মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ ইউটিউব চেনেলত আন এটা নতুন ভিডিঅ' লৈ পুনৰ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে ব'লকচোন মোৰ ভিডিঅ'টো চাওঁ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাব বুলি আশা কৰিলোঁ। আপোনালোকে কোনে কোনে কলৰ ডিল খাই ভাল পায়? মই কিন্তু বহুত ভাল আৰু খোৱাৰ আমাৰ কাৰণে বহুত ভাল হয়, আইৰণৰ কাৰণে ভাল। মই কলৰ ডিলৰ ফুলখিনি মই বৰ বনাম সেয়া মই বইল কৰি লৈছোঁ কুকাৰত দি। এতিয়া মিহি মিহিকৈ মই কুটি ল'ম, লৈ বৰা বনাবলৈ সুবিধা হ'ব মোৰ। আৰু তাতে মই দিম পিঁয়াজ, জলকীয়া, কেঁচা নহৰু আৰু নৰসিংহৰ পাত। এতিয়া মই 2 চামুচ বেচন এড কৰিছোঁ তাত। আৰু 1 চামুচ পিঠাগুড়িও দি দিছোঁ, তেতিয়া অলপ বৰটো অলপ মচমচীয়া হ'ব, খাবলৈ ভাল লাগিব। হালধি দিছোঁ আন্দাজ মতে, আপোনালোকৰ কম বেছি হ'ব পাৰে, সকলোৰে জোখটো বেছি বা কম হয়। মই নিমখ দিছোঁ মোৰ আন্দাজ মতে। আৰু পিঁয়াজ, নৰসিংহৰ পাত, জলকীয়া আৰু কুটি লোৱা নহৰুখিনি গোটেইখিনি দি মই এতিয়া মিক্স কৰিম। এনেকৈ হয়তো সকলোৱে খাইছে, কিন্তু মই আজি কেনেকৈ বনালোঁ তাকে দেখাইছোঁ আপোনালোকক। হয়তো সকলোৱে জানিবও পাৰে আৰু কিছুমানে নাজানিবও পাৰে, নজনাসকলৰ সুবিধা হ'ব। আৰু মই কমকৈ পানী দি অলপ অলপকৈ সানিম, নহ'লে বেছিকৈ একেবাৰে পানী দিলে হয়তো সেইটো পনীয়া হৈ যাব পাৰে, বেয়া হ'ব। এতিয়া মই এটা কেৰাহীত মিঠাতেল লৈ তাত বৰাকেইটা ভাজি ল'ম। বহুত ধুনীয়া লাগে এনেকৈ খাই। যদি কোনোবাই খাই পোৱা নাই, খাই চাবচোন এবাৰ। আৰু আনফালে মই কলডিল কুটি ৰাখিছিলোঁ, বেছি নহয় কম পৰিমাণে কুটি ৰাখিছিলোঁ। আৰু মই অকণমান নিমখ দি পেলাই তাত 1 ঘণ্টা তিয়াই থৈ দিছিলোঁ, কাৰণ এইটো দেউতাই ভাবিছিলে এইটো ভীমকলৰ ডিল হয়, কিন্তু ভীমকলৰ ডিল নহয়। এইটো আন কলৰ ডিল হ'লেতো সেইটো অলপ তিতিকি ভাৱ এটা আহিব পাৰে ন, সেইকাৰণে নিমখ পানীত তিয়াই থৈ দিছিলোঁ। আৰু এইফালে মই কণী এটা ভাঙি ল'ম কলডিলৰ ভাজি দিবলৈ। ইফালে মোৰ বৰকেইটা হৈ গৈছে, চাওকচোন কি ধুনীয়া হৈছে দেখিবলৈ। আৰু সেইখিনি তেলতে মই 5 পন দিছোঁ কেইটামান, আৰু পিঁয়াজ দিম, আৰু এটা শুকান জলকীয়া মই ভাঙি দিছোঁ। এনেকৈ কলডিলৰ ভাজি খাইছেনে বাৰু? কণী দি খাবলৈ বহুত টেষ্টি হয়, খাবচোন এবাৰ। মই হালধি মোৰ আন্দাজমতে দিছোঁ, কাৰণ মোৰ কলৰ ডিল বেছি নহয় যিহেতুকে। মই নিমখো কমাই দিম, কাৰণ আমি নিমখৰ পানীত তিয়াই থৈ ৰাখিছিলোঁ ন অলপ সময়। ইয়াত মই অকণমান জিৰা গুড়া দিম। ½ স্পুনতকৈ অলপ কম হ'ব। মোৰ ভাজিখিনি প্ৰায় হৈ গৈছে। এতিয়া মই তাতে কণী এটা এড কৰি দিম। কণীটো ভালকৈ অলপ সানি লৈছোঁ।
মোৰ ভাজিখন প্ৰায় হৈয়ে গ'ল। আজিৰ মোৰ এই কলডিলৰ ৰেচিপিটো ৰেডি হৈ গ'ল আৰু আশা কৰোঁ আপোনালোকেও চাই ভাল পালে, আৰু যদি মোৰ এই ৰেচিপিটো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।